বন্ধুসকলে গধূলি সময় এই কলৈ আহিলোঁ কি কৰিবলৈ আহিছোঁ আপোনালোকে কেৱল চাই থাকক। মই আপোনালোকক কৈ আছোঁ এই সন্ধিয়া সময় এই বেলি পৰো পৰো অৱস্থা মানে বন্ধুসকল উত্তৰ লখিমপুৰ পানীগাঁও য'ত মানে ফাকুৱা খেলি আহি মানে খানা খাই পিনি এই ৰং গুচাবলৈ মুখ ধুবলৈ গৈছিলে। আন্ধাৰে হ'ল মুখ ধুবলৈ বুলি এআঁঠু পানীলৈ নামি পিনি যাওঁতেই লগৰকেইটাই গা ধুই উঠি আহিলে, কিন্তু সি উঠি নাহিলে, তাক দেখা পোৱা নগ'ল। এতিয়া SDRFৰ পাৰ্টীয়ে মানে বিচাৰি ফুৰিছে। এতিয়া মানে ৰাতি হ'ল, বেলি পৰিলে এয়া আন্ধাৰে হ'ল। তাৰপিছত এয়া মানে ঢৌ উঠাই উঠাই মানে তলত যদি পৰি আছে তেতিয়া ওপৰলৈ উঠি আহিবৰ কাৰণে এয়া ব্যৱস্থা কৰি আছে। বন্ধুসকল মানে এতিয়া আহিলোঁ এয়া সোৱণশিৰি নদীৰ পাৰ। বহুত বেয়া লগা এটা কথা, কালি মানে ল'ৰা এটা ফাকুৱা আছিলে, ফাকুৱাত মানে ৰং লগাই পিনি ইয়াত খানা খাই পিনি মুখ ধুবলৈ গ'ল। মুখ ধুবলৈ গৈ পিনি ল'ৰাটো এআঁঠু পানীলৈ নামি পিনি ল'ৰাটো পানীৰ পৰা উঠি নাহিলে। এতিয়ালৈকে মানে নিৰুদ্দেশ, কোনো মানে এতিয়া সংসত্ব নাই। SDRFে নাওলৈ বিচাৰি ফুৰিছে আৰু তালৈ আহিছোঁ। সঁচাকৈ বহুত বেয়া লাগিছে। মই আপোনালোকক কি ক'ম, ভিডিঅ'টো দেখাইছোঁ। এয়া আমি এতিয়া নদীৰ পাৰতে আছোঁ, পুলিচ আছে, SDRF আছে। SDRFে ইয়াত নদীত মই অলপ পিছত মই দেখাম আপোনালোকক মই পানীত। তাৰপিছতে পানীগাঁও থানাৰ পৰা ছাৰ আহিছে, পুলিচসকল আহিছে। আৰু হয়, এইকেইদিন আপোনালোকক ভিডিঅ' দিব পৰা নাই, বিভিন্ন কাৰণত, কি কাৰণত দিব পৰা নাই মই আপোনালোকক সকলো জনাই আছোঁ। এইয়া কেমেৰাত ঢুকি পাইছে নাই আপোনালোকে, দেখিছে নাই? SDRFৰ পাৰ্টি আহি আছে, বিচাৰি আছে পানীত। জেংবিলাকত মানে কেনেবাকৈ লাগি আছে নেকি, চাইছে মানে উঠাই পিনি কেনেবাকৈ কৰিব পাৰে নেকি, চাই আছে, সন্দেহ কৰিছে আছে নেকি বুলি।